আজিৰ এই ভিডিঅ'টো টাইম এণ্ড ৱৰ্কৰ বিষয়ে আলোচনা কৰিম। আৰু টাইম এণ্ড ৱৰ্কক এইকেইটা ফৰ্মুলা বেছ কৰিয়ে গোটেইখিনি অংক কৰা যায় যে মুঠ কাম উলিয়াবলৈ হ'লে সময় আৰু কাৰ্যক্ষমতা পূৰণ কৰা হয়। কাৰ্যক্ষমতা উলিয়াবলৈ হ'লে মুঠ কামক সময়ে হৰণ কৰা হয় আৰু সময় উলিয়াবলৈ হ'লে কাৰ্যক্ষমতাই মুঠ কামক হৰণ কৰিলে যিটো পাম সেইটো সময়। আৰু এইকেইটা হৈছে এটা টাইপৰ অংক আৰু এই তিনিটা সূত্ৰ যে আছে এইকেইটা হৈছে বেলেগ এটা টাইপৰ অংক। আৰু টোটেল ৱৰ্ক যদি উলিয়াবলগীয়া হয় মেন ইনটু ডে ইনটু আৱাৰ্ছ পূৰণ কৰা হয়। অৰ্থাৎ এই তিনিটা আমি পূৰণ কৰিলে আমি আমাৰ টোটেল ৱৰ্কটো পাই যাম। অৰ্থাৎ ইয়াত যিটো ঘণ্টা বুলি আছে সেইটো আমি যদি প্ৰশ্নত মিনিট থাকে মিনিটৰ সংখ্যাটো পাতিম, ঘণ্টা থাকিলে ঘণ্টা পাতিম, তেনেকৈ আমি সালসলনি কৰিব পাৰিম। বাকী কিমান দিন কৰিলে, কেইজন মানুহে কৰিলে আৰু কিমান সময়কে কৰিছে এদিনত, গোটেইখিনি যদি পূৰণ কৰি দিওঁ তেতিয়া আমাৰ টোটেল ৱৰ্কটো ওলাই যায়। আৰু এই যে সূত্ৰটো পাতিছোঁ যে টোটেল ৱৰ্ক ইকুৱেল টু মেন ইনটু ডে ইনটু আৱাৰ্ছ, এই সূত্ৰটো আমাৰ এই সূত্ৰটোৰ পৰাই সৃষ্টি হৈছে। অৰ্থাৎ এম মানে হৈছে মেন, ডি মানে হৈছে ডেজ, এইচ মানে হৈছে আৱাৰ্ছ, আৰ মানে হৈছে ৰুপি, ডব্লিউ মানে হৈছে ৱৰ্ক। অৰ্থাৎ ইয়াত টোটেল ৱৰ্কটো আমি ইয়াত লিখিব পাৰিম। অৰ্থাৎ ঠিক তেনেকৈ এম মানে মেন, ডি মানে ডে, এইচ মানে আৱাৰ্ছ, আৰ মানে ৰুপিজ, ডব্লিউ মানে আমাৰ হৈছে ৱৰ্ক। এনেকুৱা সূত্ৰ কেতিয়া খাটিব যেতিয়া দুটা ধৰণৰ দি দিয়ে যে এজন মানুহে 5 দিনত কামটো কৰিব পাৰে, 3জন মানুহে 2 দিনত কামটো কৰিব পাৰে, তেনেহ'লে আমুকজন মানুহে কিমান দিনত কৰিব পাৰিব। এই তেনেকৈ যেতিয়া দিব তেতিয়া এনেকুৱা ধৰণৰ সূত্ৰ খাটিব। তাৰোপৰি টাইমৰ ৰেচো যদি A:B হয় তেনেহ'লে এফিচিয়েঞ্চি ৰেচো B:A হ'ব। অৰ্থাৎ এইটো মানে এটা চিৰন্তন সত্যৰ নিচিনা কথা। যদি টাইম যদি আমাক কৈ দিয়ে যে A আৰু Bৰ কোনো এটা কাম কৰাৰ সময় 2 আৰু 3 ঘণ্টা, তেতিয়াহ'লে তাৰ এফিচিয়েঞ্চি উলিয়াবলৈ সেই 2-3 ঘণ্টাটোক আমি উলটিয়াই দিলে হ'ল যে A:B অৰ্থাৎ আমি উলটিয়াই দিলে আমি ইয়াত টাইমটো পাই যাম। তো এনেকুৱা ধৰণৰ অংক আমি পিছলৈ কৰিম বাৰু। এইকেইটা হৈছে মূল সূত্ৰ। এতিয়া আহকচোন আমি অংকৰ মাজলৈ আগবাঢ়োঁ। যে ভায়েকে এদিনত 20খন ৰুটি খায় আৰু ককায়েকে এদিনত 30খন ৰুটি খায়। দুয়োজন একেলগে খালে কিমানখন ৰুটি এদিনত খাব। অৰ্থাৎ ইয়াত ভায়েকে 20খন খাইহে 20খন, ককায়েকে 30খন খাই কাৰণে 30, যোগ কৰি দিছোঁ এদিনত 50খন ৰুটি খাব। তাৰ পিছৰ প্ৰশ্নটোত কৈছে এটা ৰুম ভায়েকে চাফা কৰিলে 20 দিন লাগে, আনহাতে ককায়েকে চাফা কৰিলে 30 দিন লাগে। দুয়োজনে একেলগে কামটো কৰিলে কিমান দিন লাগিব। অৰ্থাৎ ভায়েকে কৰিলে 20 দিন, ককায়েকে কৰিলে 30 দিন। অৰ্থাৎ দুয়োজনে যদি একেলগে কৰে নিশ্চয় দিনৰ সংখ্যাটো কমেই হ'ব ন। অৰ্থাৎ সেয়েহে ভায়েকে 20 দিন, ককায়েকে 30 দিন। অৰ্থাৎ 20 আৰু 30ৰ আমি ইয়াত লসাগু উলিয়াই লৈছোঁ। লসাগু উলিয়ালে পালোঁ 60। এতিয়া 20 কিমান গুণ 60, 20 3 গুণ 60, 30 2 গুণ 60। এতিয়া 3য়ে 2য়ে যোগ কৰিলে আমি পাম 5। সেয়েহে ভায়েকে মানে এদিনত কৰা কাৰ্যক্ষমতা 3, ককায়েকৰ কাৰ্যক্ষমতা 2 এদিনৰ। এতিয়া মুঠ কাৰ্যক্ষমতা এদিনৰ দুয়োজনৰে এদিনৰ কাৰ্যক্ষমতা 5। অৰ্থাৎ টোটেল ৱৰ্ক আছে আমাৰ 60। অৰ্থাৎ টোটেল কাম 60 ইউনিট। ককায়েক আৰু ভায়েকে এদিনত কাম কৰা ইউনিট হৈছে 5 ইউনিট। যদি এদিনত 5 ইউনিট কৰে তেনেহ'লে 60 ইউনিট হ'বলৈ আমাক কিমান দিন লাগিব বা কিমান সময় লাগিব সেইটো উলিয়াবলৈ হ'লে আমি 60 ডিভাইডেড বাই 5 ইকুৱেল টু 12 ডেজ পালোঁ। এ এটা কাম 10 দিনত সমাপ্ত কৰিব পাৰে, বি এটা কাম 15 দিনত সমাপ্ত কৰিব পাৰে। দুয়োজনে একেলগে কিমান দিনত কামটো সমাপ্ত কৰিব পাৰিব। এ 10 দিনত সমাপ্ত কৰে, বি 15 দিনত সমাপ্ত কৰে। তাত 10 আৰু 15 LCM উলিয়াই পালোঁ আমি 30, 10 3 গুণ 30, 15 2 গুণ 30। অৰ্থাৎ এ আৰু বিৰ এদিনৰ কাৰ্যক্ষমতা হ'ল আমাৰ 5। অৰ্থাৎ 3 + 2 ইকুৱেল টু 5। আমি সময় উলিয়াবলৈ হ'লে টোটেল ৱৰ্ক আছে আমাৰ 30 ইউনিট। এদিনত কাম কৰে এ বিয়ে 5 ইউনিট, সেয়ে 30 ডিভাইডেড বাই 5 ইকুৱেল টু 6 ডেজ। 6 ডেজনো কিয় লিখিলোঁ, কাৰণ আমাৰ এই প্ৰশ্নত আছে 10 ডেজ 15 ডেজ। ডেজ থকাৰ কাৰণে আমাৰ এনচাৰটো ডেজতে আহিব। তাৰপিছৰ প্ৰশ্ন, এ এটা কাম 10 ডেজ, এ এটা কাম 10 ডেজ, বি এটা কাম 15 ডেজ, চি এটা কাম 20 ডেজত সমাপ্ত কৰিব পাৰে। তিনিওজনে সমানে সেই কামটো কৰিলে কিমান দিনত শেষ কৰিব পাৰিব। অৰ্থাৎ এ 10 দিনত কৰে, বি 15 দিনত কৰে, চি 20 দিনত কৰে। এতিয়া এ 10 দিনত কামটো শেষ কৰে আৰু বি 15 আৰু ইফালে চি 20। এই তিনিওটা সংখ্যাৰ 10, 15, 20ৰ LCM উলিয়ালে আমি পাওঁ 60। এতিয়া 10 6 গুণ 60, 15 4 গুণ 60, 20 3 গুণ 60। এতিয়া 6 4 3 যেতিয়া আমি যোগ কৰোঁ পাওঁ আমি 13। অৰ্থাৎ এ বি চিয়ে এদিনত 13 ইউনিট কাম কৰে আৰু আমাৰ টোটেল ইউনিট কাম হৈছে 60। এতিয়া কিমান সময় লাগিব। এতিয়া টাইমটো উলিয়াবলৈ 60 13 ডিভাইড কৰি দিলে পাওঁ যে 4 দিন হৈ পেলাই
8 ডিভাইডেড বাই 13 অৰ্থাৎ 13/8 ডেজ। এইটো যদি আমি দশমিকত উলিয়াওঁ যে 4.61 ডেজ। তাৰপিছৰ কুৱেশ্যনটো আচ্ছা, এইখিনিতে এটা কথা কৈ থওঁ যে এইটো আমি কেনেকৈ উলিয়ালোঁ। ইয়াত আমি চাওক 60ক 13 হৰণ কৰিছোঁ, অৰ্থাৎ 60ক 13 হৰণ কৰোঁতে 13 4 গুণ 52, 13 4 গুণ 52 হোৱাৰ লগত 8টো বাকী থাকিল। সেয়েহে 13 হৰণ কৰাৰ কাৰণে 13টো তলত হৈছে, উত্তৰ 4 ওলোৱাৰ কাৰণে উত্তৰ 4টো কাষত হৈছে, আৰু 8 বাকী থাকিল কাৰণে 8টো কাষত হৈছে। আৰু দশমিক কেনেকৈ উলিয়ালোঁ যে 8লৈকেতো বাকী আছিলে, সেয়েহে দশমিক দিলোঁ 0 হ'ল, 13 6 গুণ 78, তাৰপিছতে বিয়োগ কৰিলোঁ পালোঁ 2, 0 এটা বহাইলোঁ 13 এগুণ 13, অৰ্থাৎ এনেকৈ ওলালে গৈ থাকিব। সেয়েহে আমি দশমিকৰ পৰা যিকোনো দুটা সংখ্যা লৈ লৈছোঁ যে 4.61। এতিয়া পিছৰ প্ৰশ্ন, এটা কাম 6 দিন আৰু 3/2 দিনত সম্পূৰ্ণ কৰিব পাৰে, মানে 6 সমষ্টি 3/2 দিনত সমাপ্ত কৰিব পাৰে। বি এটা কাম 7/5 দিনত সম্পূৰ্ণ কৰিব পাৰে। তেনেহ'লে এ আৰু বি একেলগে কিমান দিনত সেই কামটো সম্পূৰ্ণ কৰিব পাৰিব? এই অংকটো কৰিবলৈ একো টান নহয়, একেবাৰে সহজ হয় যে 6 সমষ্টি 3/2 দিনত সমাপ্ত কৰিব পাৰে। এইটো আমি ভগ্নাংশলৈ উলিয়াই ল'ম যে এইটো কেনেকৈ ভগ্নাংশলৈ উলিয়াম। 3টো তলত আছে, সেয়েহে 3টো 3তে পাতিছোঁ, তলতে পাতিছোঁ, আৰু 6 আৰু 3 পূৰণ হৈ আছে। এতিয়া 6 গুণ 6, 6 2 গুণ 12, 6 3 গুণ 18, 18ৰ লগত 2 যোগ কৰিলোঁ, কিমান পালোঁ 20 পালোঁ, সেয়ে 20 লিখিছোঁ। ঠিক তেনেকৈ বি 7/5। এতিয়া এই দুটা আমি এলচিএম কেনেকৈ উলিয়াম। যেতিয়া এনেকৈ ভগ্নাংশ থাকিব সদায় আমি ওপৰৰ সংখ্যাটো ধৰিম 20 আৰু 5, সেয়েহে আমি 20 আৰু 5ৰ এলচিএম উলিয়াইছোঁ, উত্তৰ পাইছোঁ 20, অৰ্থাৎ এলচিএমত লিখিছোঁ আমি 20। এতিয়া যিহেতু আমি ওপৰৰ সংখ্যাটো ধৰিছিলোঁ, এতিয়া আমি হৰণ কৰিলোঁ ওপৰৰ সংখ্যাটো চাম যে 20ৰ লগত কিমান পূৰণ কৰিলে 20 পাম। এতিয়া 20ৰ লগত 1 পূৰণ কৰিলে 20 পাম, কিন্তু তলত যে আমাৰ 3 এটা আছিলে, সেয়েহে আমি 1ৰ লগত 3 এটা পূৰণ কৰিলোঁ, হ'ল 3। 5ৰ লগত কি পূৰণ কৰিলে 20 পাম, 5ৰ লগত 4 পূৰণ কৰিলে 20 পাম, তলত 7 থকাৰ কাৰণে সেই 4টোৰ লগত আকৌ 7 এটা পূৰণ হ'ল, যে 7 4 গুণ 28। এতিয়া এ আৰু বিয়ে এদিনত কাম কৰে 31 ইউনিট। আমাৰ টোটেল কাম আছিলে 20 ইউনিটহে অনলি। চ' আমাৰ টাইম কিমান লাগিব? টাইম লাগিব 20 ডিভাইডেড বাই 30 ডেজ, কাৰণ আমাৰ কাম অনলি 20 ইউনিট আছে। এদিনতো 31 ইউনিটেই কৰিব পাৰে, সেয়েহে আমাৰ সময় নিশ্চয় এদিনতকৈও কম লাগিব। সেয়েহে 31/20 ডেজত আমাৰ কামটো সম্পূৰ্ণ হ'ব। এই কথাখিনি একো নাই, জাষ্ট মই যিখিনি কথা বুজাই দিলোঁ সেইখিনিয়ে লিখা আছে যে এইটোনো কেনেকৈ কৰিলোঁ, তাৰপিছতে এইকেইটা পূৰণনো কিয় হ'ল, এই কথাখিনি ইয়াত লিখা আছে। আপোনালোকে এবাৰ ভিডিঅ'টো প'ষ্ট কৰি পেলাই পঢ়ি চাব পাৰিব। তাৰপিছৰ প্ৰশ্নটোত দিয়া আছে এটা কাম 10 দিনত কৰে আৰু এ এণ্ড বি একেলগে এটা কাম 8 দিনত কৰে। মানে অকলে এটা কাম 10 দিনত কৰে, আৰু বিয়ে যেতিয়া একেলগে কামটো কৰে তেতিয়া 8 দিনতে সম্পূৰ্ণ হৈ যায়। তেনেহ'লে সেই কামটো বিয়ে অকলে কিমান দিনত কৰিব পাৰিব? এতিয়া আমাক প্ৰশ্নত কৈছে যে 10 দিনত কৰে, প্লাছ বি, অৰ্থাৎ এ আৰু বি একেলগে কামটো 8 দিনত সম্পূৰ্ণ কৰে। 10 আৰু 8ৰ লসাগু উলিয়ালোঁ, ইয়াত লসাগু উলিয়াওঁতে পালোঁ আমি 40। এতিয়া 10 4 গুণ 40, 8 5 গুণ 40। এতিয়া আমি বিৰ কাৰ্যক্ষমতা উলিয়াম। যে বিৰ কাৰ্যক্ষমতা উলিয়াবলৈ হ'লে এ প্লাছ বি ইকুৱেল টু 5 লিখি লৈছোঁ। অ'কে, তাৰপিছত বিৰ কাৰ্যক্ষমতা হ'ব আমাৰ আমি জানো যে এ কাৰ্যক্ষমতা 4 আৰু এ প্লাছ বিৰ কাৰ্যক্ষমতা 5, সেয়েহে 5ৰ পৰা 4টো বিয়োগ কৰি দিয়াৰ লগে লগে মানে তেতিয়া হ'ব যে এ প্লাছ বিৰ পৰা এ কাৰ্যক্ষমতা বিয়োগ কৰা বুজাব, তেতিয়া অকল বিটো থাকি যাব। সেয়েহে 5ৰ পৰা 4 বিয়োগ কৰিলে 1 থাকে। নতুবা আমি এইটো এনেকৈও কৰিব পাৰোঁ যে ইয়াতে আমি এনেকৈ লিখি ল'ব পাৰোঁ যে এ প্লাছ বি ইকুৱেল টু 5। এতিয়া এ মান কিমান আছে? 4 আছে, 4 পাতিলোঁ, আমাক বি উলিয়াব দিছে ন, বি এনেকেই থাকক, তাৰপিছতে 5। এতিয়া বি 5 মাইনাছ 4টো এইফালে প্লাছ হৈ আছে, এইফালে আহিলে মাইনাছ হৈ যাব। এতিয়া আমাৰ বি মান কিমান হ'লে 5ৰ পৰা 4 গ'ল থাকিল 1। এনেকৈ কৰিলে আমাৰ 1 ওলায়, অথনি ইয়াতে 1 ওলাইছে। অ'কে, এতিয়া তাৰ পিছৰ অংশ যে টাইম। এতিয়া আমাৰ বিৰ অকলে কিমান দিনত সম্পূৰ্ণ কৰিব সেইটো সুধিছে, সেই বি টাইমটো লিখিব লাগিব। যে বিৰ কাৰ্যক্ষমতা কিমান পাইছোঁ? 1 পাইছোঁ, তলত 1 হ'ল। টোটেল কাম কিমান আছিল? 40 ইউনিট, সেয়েহে ওপৰত 40। এতিয়া 1 40 গুণ 40, অৰ্থাৎ 40 ডেজ। তাৰপিছৰ প্ৰশ্ন, এ প্লাছ বি একেলগে এটা কাম 12 দিনত সম্পূৰ্ণ কৰিলে এ বি চি একেলগে সেই কামটো কৰিলে 10 দিনৰ প্ৰয়োজন হয়। তেনেহ'লে চিয়ে সেই কামটো অকলে কৰিলে কিমান দিন লাগিব? এ প্লাছ বিয়ে এটা কাম 12 দিনত কৰে, এ বি চি
তিনিওটাই মিলি এটা কাম 30 দিনত কৰে তেনেহ'লে অকল চিয়ে কিমান দিনত কৰিব পাৰিব সেইটো সুধিছে যে a + b এ 12 দিনত কৰে a b c তিনিওজনে 10 দিনত কৰে লসাগু উলিয়ালো 60 12 5 গুণ 60 10 6 গুণ 60 এতিয়া চিৰ কাৰ্যক্ষমতা উলিয়াবলৈ হ'লে ঠিক একেধৰণে যে a b c যিটো অনুপাত অৰ্থাৎ 5 কি 6টো লিখি ল'লোঁ তাৰ পৰা a আৰু b যিটো কাৰ্যক্ষমতা 5 সেইটো আমি বিয়োগ কৰি দিলেতো অনলি চিটো থাকি যাব মানে আল্টিমেটলি এনেকুৱা হৈ আছে যে a b চিৰ বিয়োগ a b চিৰ কাৰ্যক্ষমতাৰ পৰা a b কাৰ্যক্ষমতা বিয়োগ কৰি দিলে c কাৰ্যক্ষমতাই থাকি যাব সেয়েহে আমি ডাইৰেক্ট 6 - 5 = 1 অৰ্থাৎ c কাৰ্যক্ষমতা কিমান পালোঁ 1 পালোঁ এই c কাৰ্যক্ষমতা আমি অথনি কৰা অংকটোৰ সৈতে তেনেকৈও কৰি চাব পাৰোঁ তথাপিও মানে আমাৰ 1 ওলা দেই এতিয়া টাইম কিমান সুধিছে আমাক c টাইমহে সুধিছে সেয়েহে c কাৰ্যক্ষমতা যিহেতু 1 সেয়েহে 60 / 1 = 60 days এতিয়া 8 নম্বৰ প্ৰশ্ন a এটা কাম 10 দিন a and b এটা কাম 8 দিন b and c সেই কামটো 20 দিনত কৰিব পাৰে সেয়েহে c এ অকলে কিমান দিনত কামটো কৰিব পাৰিব ইয়াৰ প্ৰশ্ন কৈছিল যে a 10 দিনত কৰে সেয়েহে a 10 দিন a + b 8 দিনত কৰে আৰু b + c 20 দিনত কৰে এতিয়া 10 8 20 লসাগু উলিয়ালো পালোঁ 40 10 4 গুণ 40 8 5 গুণ 40 20 2 গুণ 40 এতিয়া আমাক কৈছে যে সেয়েহে c এ অকলে কিমান দিনত কৰিব পাৰিব অকল c কথা সুধিছে এতিয়া আমি চিটো জনাৰ আগতে বিৰ কাৰ্যক্ষমতা উলিয়াই ল'ব লাগিব বিৰ কাৰ্যক্ষমতা উলিয়াবলৈ হ'লে বি ক'ত আছে ইয়াত আছে a + b হৈ আছে সেয়েহে a + b = 5 পাতিলোঁ a মান 4 হ'ল বিটো আমাক উলিয়াব দিছে কাৰণে বি থাকক 5 এতিয়া b 5 4টো প্লাছ হৈ আছে এফালে গ'লে মাইনাছ হ'ব b = 1 এতিয়া আমি কি পালোঁ যে a মান 4 b মান 1 এতিয়া আমি বিটো পালোঁ যিহেতু চিটো অট'মেটিকলি ওলাই যাব যে c কাৰ্যক্ষমতা কিমান আছিলে b + c = 2 হ'ল b মান আমি এইমাত্ৰ পাই আহিছোঁ 1 পাতিলোঁ চিটো আমাক এতিয়া উলিয়াব লাগিব সেইকাৰণে c এনেকেই থাকক 2 এতিয়া c হৈ গ'ল 2টো 2 1টো এইফালে প্লাছ হৈ আছে এইফালে আনিলে মাইনাছ হৈ গ'ল এতিয়া c 2 পৰা 1 গ'ল থাকিল 1 অৰ্থাৎ c কাৰ্যক্ষমতা 1 আমাক প্ৰশ্ন c কথা উলিয়াব দিছে সেয়েহে c কথা আমি পাই গ'লোঁ 1 এদিনৰ কাৰ্যক্ষমতা এতিয়া সম্পূৰ্ণ কাম কৰিবলৈ কিমান সময় লাগিব যে সম্পূৰ্ণ কাম 40 ইউনিট আৰু এদিনৰ কাৰ্যক্ষমতা 1 সেয়েহে 41 × 40 মানে 40 days 9 নম্বৰ প্ৰশ্ন a + b এটা কাম 10 দিনত কৰে b + c এটা কাম 15 দিনত কৰে c + a এটা কাম 20 দিনত কৰিব পাৰে সেয়েহে a b c তিনিওজনে একেলগে কৰিলে কিমান দিন লাগিব a + b 10 দিন b + c 15 দিন c + a 20 দিন এইকেইটা লসাগু 60 10 6 গুণ 60 15 4 গুণ 60 20 3 গুণ 60 এতিয়া 643 আমি যেতিয়া যোগ কৰিম 13 পাম অৰ্থাৎ এই 13টো হৈছে a b b c c এৰ এদিনৰ কাৰ্যক্ষমতা অৰ্থাৎ ইয়াত a দুবাৰ আছে b দুবাৰ আছে c দুবাৰ আছে অৰ্থাৎ সেই দুবাৰ থকাৰ কাৰণে আমাৰ কাৰ্যক্ষমতাটো অকণমান ভুল হৈ আছে আমি ডবল কাৰ্যক্ষমতা উলিয়াই থৈ দিছোঁ কাৰণ দুবাৰ আছে যে প্ৰতিটো বস্তুৱে সেয়ে আমি কি কৰিম যিহেতু এও দুটা আছে বিও দুটা আছে চিও দুটা আছে অৰ্থাৎ আমাৰ কাৰ্যক্ষমতাটো ডবল হৈ আছে সেটা আমি হাফ কৰি দিম 13 হৰণ 2 6.5 অৰ্থাৎ এইটোহে হৈছে আমাৰ একচুৱেল কাৰ্যক্ষমতা এই যিটো কাৰ্যক্ষমতা 6.5 এইটো হৈছে a b c ৰ কাৰ্যক্ষমতা a b c ৰ কাৰ্যক্ষমতা 6.5 এই যে আমি 13টো পাইছিলোঁ সেইটো a b c ৰ কাৰ্যক্ষমতা নহয় a b c ৰ কাৰ্যক্ষমতাহে 13 কথাটো গম পাইছেনে মানে a দুজন মানুহ b দুজন মানুহ c দুজন মানুহ তৃতীয় কাৰ্যক্ষমতা 13 কিন্তু আমি দুজন কিয় ধৰিম এজন ধৰিলেহে আমাৰটো ওলাব a b c হয় নহয় আমি অংক এটা তেনেকৈ কৰি আহিছিলোঁ সেয়েহে আধা কৰি দিলোঁ যিহেতু চবৰে তেনেকৈ ডবল আছে হ'ল বাকীখিনি চেম প্ৰচেছ আমাক কি উলিয়াব দিছে তিনিওজনে একেলগে গ'লে কিমান সময় লাগিব তিনিওজনৰ কাৰ্যক্ষমতা 6.5 টাইম 6.5 আৰু ওপৰত দিলোঁ 60 এতিয়া দশমিকত থাকিলে হৰণবিলাক কৰিবলৈ অকণমান অসুবিধা হয় সেয়েহে আমি দশমিকটো আঁতৰাব লাগিব যে 60ৰ লগত 2 আগবাঢ়ি পূৰণ হোৱা নাই ইয়াত 6.5ৰ লগত 2 আগবাঢ়ি পূৰণ কৰিছোঁ 6.5ৰ লগত 2 পূৰণ কৰোঁতে হৈ গ'ল 13 দশমিক আঁতৰি গ'ল এতিয়া যিহেতু তলত 2 পূৰণ কৰিছোঁ অট'মেটিকেলি এনেও এটা 2 মানে আমি ওপৰত পূৰণ কৰিব লাগিব এইটো এটা ৰুল আৰু 60 × 2 পূৰণ কৰিলে হৈ যায় 120 এতিয়া 13 120ক হৰণ কৰিলে আমি পাওঁ 9 সমষ্টি
9 সমষ্টি 3/13 days। এতিয়া এইখিনি হৈছে ৰুলখিনি কেনেকৈ কি পালোঁ এইখিনি লিখা হৈ আছে ভিডিঅ'টো প'ষ্ট কৰি পেলাই পঢ়ি চাব পাৰে মই এতিয়া যিখিনি বুজালোঁ এইখিনি কথা জাষ্ট লিখিত ভাৱত আছে এতিয়া পিছৰ প্ৰশ্ন এ বি কামটো 10 দিনত কৰিব পাৰে বি চি কামটো 15 দিনত কৰিব পাৰে চি এ কামটো 30 দিনত কৰে চ' এ বি চি তিনিওজনে একেলগে কামটো কৰিলে কিমান দিনত কৰিব পাৰিব এইটো আগৰ অংকটোৰ নিচিনা একেই এ বি 10 বি চি 15 চি এ 30 এতিয়া 10 15 30 এলচিএম উলিয়াই পালোঁ 30 10 3 গুণ 30 15 2 গুণ 30 30 1 গুণ 30 এতিয়া ইয়াতো চাওক এ দুটা আছে বি দুটা আছে চি দুটা আছে দুটা থাকিলে ধুনীয়াকৈ যিটো আমি কাৰ্যক্ষমতা পাওঁ তাৰ আমি আধা কৰি দিব লাগে পালোঁ 3 অৰ্থাৎ এই 3 যে যিটো কাৰ্যক্ষমতা এইটো হৈছে এ বি চিৰ এদিনৰ কাৰ্যক্ষমতা 3 এতিয়া আমাক তিনিওজনে এ বি চি তিনিওজনে একেলগে কৰিলে কিমান সময় লাগিব তিনিওজনে এদিনত কৰে 3 ইউনিট মুঠ কাম আছে 30 ইউনিট সেয়েহে 30 ডিভাইডেড বাই 3 ইকুৱেল টু 10 ডেজ এতিয়া 11 নম্বৰ প্ৰশ্ন A plus B 10 days, B C 8 days, C A 5 days. So A B C একেলগে কামটো কৰিলে কিমান দিন লাগিব A B 10 দিন আৰু B C 8 দিন C A 5 দিনত কৰিব পাৰে এতিয়া 10 8 আৰু 5ৰ কাৰ্যক্ষমতা 10 8 আৰু 5 আমি যে এলচিএম উলিয়ালে পাওঁ আমি 40 এতিয়া 10 4 গুণ 40 8 5 গুণ 40 আৰু 5 8 গুণ 40 এতিয়া 4 5 8 এই গোটেইকেইটা যোগ কৰিলে আমাৰ উত্তৰ ওলায় 17 ইয়াত চাওক এ দুটা আছে বি দুটা আছে আৰু চি দুটা আছে সেয়েহে দুটা থাকিলে কি হয় দুইটা হৰণ হয় 17 হৰণ 2 হ'লে 8.5 এতিয়া আমাৰ টাইম আমাক সুধিছে যে এ বি চি একেলগে কামটো কৰিলে কিমান দিন লাগিব সেয়ে আমি টাইম ইকুৱেল টু 40 ডিভাইডেড বাই 8.5 এই দশমিকটো আঁতৰাব লাগিব 8.5ৰ লগত দুইটা পূৰণ কৰিলোঁ হ'ল আমাৰ 17 দশমিক আঁতৰি গ'ল সেয়ে যিহেতু 8.5ৰ লগত দুইটা পূৰণ কৰিছোঁ সেয়ে ওপৰতো 40ৰ লগতো দুইটা পূৰণ কৰিব লাগিব যে 80 ডিভাইডেড বাই 17 এতিয়া 17ৰ 80 হৰণ কৰিলে আমি পাওঁ 4 সমষ্টি 17 ভাগৰ 12 দিন কুৱেশ্যন নম্বৰ 12 এ বি 10 দিন বি চি 20 দিন চি এ 15 ডেজত এটা কাম সম্পূৰ্ণ কৰে এতিয়া এ বি চি একেলগে কামটো কৰিলে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব এইটো সুধিছে এতিয়া এ বি 10 বি চি 20 চি এ 15 এতিয়া 10 20 15 এই তিনিওটা সংখ্যা লসাগু উলিয়ালোঁ ইয়াত এলচিএম উলিয়ালোঁ উলিয়াই পালোঁ আমি 60 এতিয়া 10 6 গুণ 60 20 3 গুণ 60 15 4 গুণ 60 6 3 4 আমি যেতিয়া যোগ কৰোঁ তেতিয়া আমি পাওঁ 13 এতিয়া 13ক আমি 2 হৰণ কৰিলোঁ কাৰণ ইয়াত এ দুটা আছে বি দুটা আছে আৰু চি দুটা আছে সেয়েহে 13 হৰণ 2 ইকুৱেল টু 6.5 এতিয়া এই 6.5 কাৰণ আমাৰ তিনিওজনৰ কথা সুধিছে যে এ বি চি কাৰ্যক্ষমতা এদিনৰ 6.5 এতিয়া সম্পূৰ্ণ কামটো কিমান দিনত কৰিব পাৰিব সম্পূৰ্ণ কাম 60 এদিনৰ কাৰ্যক্ষমতা 6.5 যে দশমিকটো আমি আঁতৰাই লওঁ আগবাঢ়ি 6.5 ইনটু 2 ইকুৱেল টু 13 অৰ্থাৎ 6.5ৰ লগত দুইটা পূৰণ কৰোঁতে আমাৰ দশমিক আঁতৰি গ'ল সেয়েহে ওপৰতো আমি দুইটা পূৰণ কৰি দিওঁ এতিয়া ওপৰতো দুইটা পূৰণ কৰি দিয়াৰ লগে লগে 60 লগত 2 পূৰণ কৰিলে 120 হয় এতিয়া 13 120ক হৰণ কৰিলে আমি উত্তৰটো পাম যে 9 সমষ্টি 13 ভাগৰ 3 ইয়াত হ'ব ডেজ এতিয়া ডেজটো লিখি থোৱা নাই এইখিনিতে লিখি দিওঁ 9 সমষ্টি 13 ভাগৰ 3 ডেজ এতিয়া তাৰ পিছৰ প্ৰশ্ন এ প্লাছ বি ইকুৱেল টু 10 ডেজ বি চি 20 দিন আৰু চি ইয়ে 15 ডেজ হ'লে এ অকলে সেই কামটো কৰিবলৈ কিমান দিন লাগিব আৰু বি অকলে সেই কামটো কৰিবলৈ কিমান দিন লাগিব এতিয়া আমাক প্ৰশ্নত কৈ দিছে যে এ বি 10 বি চি 20 চি এ 15 এতিয়া এই তিনিটা সংখ্যা লসাগু 60 10 6 গুণ 60 20 3 গুণ 60 15 4 গুণ 60 এতিয়া যিহেতু এ বি চি ডবল আছে সেয়েহে 6 3 আৰু 4 যোগ কৰি যিটো সংখ্যা পাইছোঁ অৰ্থাৎ 13ৰ লগত আমি 2 এটা হৰণ কৰি দিছোঁ হৰণ কৰি দিলে আমি পাওঁ 6.5 এতিয়া আমাৰ এ কাৰ্যক্ষমতা উলিয়াব দিছে
এ কাৰ্যক্ষমতা উলিয়াব দিয়া মানে আমি জানো যে এ প্লাছ বি প্লাছ চি 6.5 কাৰণ আমি আগতেই পাই থৈছোঁ যে এই যিটো 6.5 হয় এইটো হৈছে এ বি চি এই তিনিওজনৰে কাৰ্যক্ষমতা সেয়েহে আমি এ বি চি যোগ কৰি 6.5 লিখিছোঁ এতিয়া আমাৰ এৰ কাৰ্যক্ষমতা উলিয়াব দিছে ন চ' এ লিখিছোঁ আৰু বি প্লাছ চি কাৰ্যক্ষমতা 3 লিখিছোঁ কাৰণ পোনপটীয়াকৈ দিয়াই আছে যে বি প্লাছ চি 3 সেয়েহে ডাইৰেক্ট বি প্লাছ চি জেগাত 3 লিখিছোঁ আৰু এইফালে 6.5 এতিয়া এ 6.5 3 এইফালে প্লাছ হৈ আছে এফালে আহিলে মাইনাছ হৈ যাব এতিয়া এৰ কাৰ্যক্ষমতা হৈ গ'ল 3.5 এতিয়া এৰ কিমান সময় লাগিব গোটেই কামটো কৰিবলৈ যে 60 ডিভাইডেড বাই 3.5 দশমিকটো আঁতৰাই লওঁ 3.5ৰ লগত 2 এটা পূৰণ কৰিলোঁ হ'ল 7 ওপৰতো 2 এটা পূৰণ কৰিলোঁ হ'ল 120 এতিয়া এইটো আমি হৰণ কৰিলে পাম 17 সমষ্টি 7/1 ঠিক তেনেকৈ বি কিমান দিন লাগিব এইটো নিচিনাকৈ এ বি চিৰ টোটেল কাৰ্যক্ষমতা 6.5 এ বি চিৰ 6.5 এতিয়া আমাক বি উলিয়াব দিছে ন চ' আমি ইয়াত 4 কিয় পাতিছোঁ চাওক এ আৰু চিৰ কাৰ্যক্ষমতা কিমান বাৰু ইয়াত দিয়া আছে এ আৰু চিৰ কাৰ্যক্ষমতা এইটো চাওক এ আৰু চিৰ কাৰ্যক্ষমতা 4 সেয়েহে আমি এ আৰু চি সলনি ডাইৰেক্ট 4 পাতিছোঁ আৰু বি হৈ আছে 6.5 এতিয়া বি কাৰ্যক্ষমতা উলিয়াব দিছে কাৰণে বি ইয়াত থাকক 6.5 ইয়াত লিখি 4টো এফালে যোগ হৈ আছে এফালে আনিলে হৈ যাব আমাৰ মাইনাছ সেয়েহে 6.5ৰ পৰা 4টা বিয়োগ কৰিলে আমাৰ হ'ব 2.5 অৰ্থাৎ আমাৰ বি কাৰ্যক্ষমতা 2.5 এতিয়া বি কিমান সময় লাগিব চাওক অকলে কামটো কৰিলে এতিয়া টোটেল কাম আছে 60 ইউনিট এটা আছে হয়নে সেয়ে 60 পাতিছোঁ আৰু এদিনৰ কাম 2.5 কৰিব পাৰে সেয়েহে 2.5 ইনটু 2 এতিয়া 2.5 ইনটু 2 কৰি দিয়াৰ লগে লগে আমাৰ দশমিক আঁতৰি গ'ল হয়নে কি কৰোঁতে দশমিক আঁতৰিলে 2টা পূৰণ কৰোঁতে সেয়ে ওপৰ সংখ্যাটোত আমি 2টা পূৰণ কৰি দিলোঁ কিমান হ'ল 120 এতিয়া পাছে 120ক যেতিয়া হৰণ কৰা যায় তেতিয়া আমাৰ উত্তৰ ওলায় 24 এতিয়া 24 কি হ'ব ডেজ হ'ব কাৰণ আমাৰ প্ৰশ্নবোৰতো ডেজ আছে হয়নে সেয়েহে আমাৰ ইয়াতো ডেজ হ'ব এতিয়া তাৰ পিছৰ প্ৰশ্ন কুৱেশ্যন নম্বৰ 14 এ এটা কাম 10 দিনত শেষ কৰিব পাৰে আৰু সেই কামটোকে বিয়ে 12 দিনত শেষ কৰিব পাৰে এ আৰু বি একেলগে কাম আৰম্ভ কৰিছিল কিন্তু 3 দিন পাছত এ কামৰ পৰা ওলাই গ'ল চ' কামটো সম্পূৰ্ণ হ'বলৈ কিমান দিন লাগিব আমাক কি কৈছে এ এটা কাম 10 দিনত সমাপ্ত কৰে বি এটা কাম 12 দিনত সমাপ্ত কৰে তাত 10 আৰু 12 লসাগু উলিয়ালে পাওঁ 60 10 6 গুণ 60 12 5 গুণ 60 তাত 6 আৰু 5 যোগ কৰিলে আমি পাওঁ 11 অৰ্থাৎ সেই 11টো যে হৈছে কাৰ্যক্ষমতা এদিনৰ কাৰ্যক্ষমতা কাৰ এ আৰু বিৰ এদিনৰ কাৰ্যক্ষমতা 11 এতিয়া এ প্লাছ বি এদিনত কাম কৰে 11 ইউনিট এ প্লাছ বিয়ে 3 দিনত কাম কৰে 11 ইনটু 3 কৰিলোঁ 33 ইউনিট কাৰণ আমাক কৈছে যে এ প্লাছ বি একেলগে কাম আৰম্ভ কৰিছিল কিন্তু 3 দিন কাম কৰাৰ পাছত এ কামৰ পৰা ওলাই গ'ল সেই 3 দিনতনো কিমান কাম কৰিলে এইটো উলিয়াই লৈছোঁ 33 ইউনিট বাকী থকা কাম কিমান 27 ইউনিট এতিয়া বি অকলে কাম কৰিবলৈ সময় লাগিব বি এদিনৰ কাৰ্যক্ষমতা 5 সেয়েহে 5 আৰু ওপৰত হ'ল 27 এতিয়া 5 27 হৰণ কৰিলে আমি উত্তৰ পাওঁ এইটো যে 5 সমষ্টি 5/2 ডেজ কামটো সম্পূৰ্ণ হ'বলৈ মুঠ কিমান দিনৰ প্ৰয়োজন হ'ল প্ৰথমতে একেলগে কিমান দিন কৰিলে 3 দিন কৰিলে সেয়েহে 3 ডেজ আৰু বাকী থকা দিন কিমান 5 সমষ্টি 5/2 ডেজ 3 ডেজ প্লাছ 5 সমষ্টি 5/2 ডেজ ইকুৱেল টু 8 সমষ্টি 2/5 ডেজ এই প্ৰশ্নটো এইখিনিতে চাব পাৰে যে এ এণ্ড বি একেলগে কাম আৰম্ভ কৰিছিল কিন্তু 3 দিন পাছত এ আঁতৰি গ'ল 3 দিন পাছত এ আঁতৰি গ'ল মানে এ আৰু বি 3 দিন কাম কৰিছে একেলগে সেয়েহে আমি এ প্লাছ বিয়ে 3 দিন কাম কৰাটো উলিয়াই লৈছোঁ কাৰণ 3 দিন কাম কৰাৰ পিছতহে আঁতৰিছে সেয়ে 3 দিন একেলগে কাম কৰিলে 33 ইউনিট আৰু বাকী থকা কাম 27 এতিয়া এ যিহেতু 3 দিনৰ পিছত আঁতৰি গ'ল বাকী থকা কাম বিয়ে অকলে কৰিলে সেয়েহে 27 ইউনিট এই কামটো বিয়ে অকলে কৰোঁতে কিমান দিন লাগে সেইটো আমি উলিয়াই ল'লোঁ কিমান এইটো আমাৰ ডেজ অৰ্থাৎ 5 সমষ্টি 5/2 ডেজ আৰু 3 দিন একেলগে কৰিছে সেয়েহে 3 আৰু 5 সমষ্টি 5/2 ডেজটো আমি যোগ কৰি পালোঁ 8 সমষ্টি 5/2 ডেজ এইটো হৈছে মুঠ কাম যদি আমাৰ পৰীক্ষাত সোধে যে মুঠ কাম কৰিবলৈ কিমান দিন লাগিব তেতিয়া আমি এইটো কৰিম যদি আমাৰ প্ৰশ্ন এনেকৈ সোধে যে 3 দিন পাছত এ কামৰ পৰা ওলাই গ'ল চ' বাকী থকা কামখিনি কৰিবলৈ কিমান দিন লাগে যদি বাকী থকা কামটো কৰিবলৈ কিমান দিন লাগে বুলি কয় তেতিয়া আমি এইখিনি কোৱা প্ৰয়োজন নাই ডাইৰেক্ট এইটো উত্তৰ পাতি দিলেই হৈ যাব এতিয়া আমাক বাকী থকা বুলি কোৱা নাই হয় নহয় কামটো সম্পূৰ্ণ হ'বলৈ কিমান দিন লাগিব অৰ্থাৎ গোটেই কামটো সম্পূৰ্ণ হ'বলৈ সেয়েহে আমি এই 3 ডেজ আৰু বাকী থকা কাম কৰিবলৈ লগা দিনৰ সংখ্যা যোগ কৰি টোটেল দিনটো উলিয়াই থৈছোঁ
কুৱেশ্যন নম্বৰ 15 যে এ এণ্ড বি এটা কাম ক্ৰমে 10 আৰু 15 দিনত শেষ কৰিব পাৰে। এ আৰু বি একেলগে কাম আৰম্ভ কৰিছিল আৰু কেইটামান দিনৰ পাছত এ কামৰ পৰা ওলাই আহে, কিন্তু সম্পূৰ্ণ কাম 9 দিনত সম্পূৰ্ণ হয়। তেনেহ'লে এ কিমান দিন পাছত কামৰ পৰা ওলাই গৈছিল? এইটো অকণমান উল্টা হ'ব বাৰু, যি কি নহওক প্ৰথমতে প্ৰশ্ন কি কি আছে সেইখিনি আগবাঢ়ি আমি পাতি লওঁ। যে এ 10 দিনত কৰে, বি 15 দিনত কৰে, 10 আৰু 15 এলচিএম উলিয়ালে পাওঁ আমি 30, আৰু 10 3 গুণ 30, 15 2 গুণ 30, অৰ্থাৎ 3 আৰু 2 যোগ কৰিলে পাওঁ আমি 5। মানে এ আৰু বিৰ এদিনৰ কাৰ্যক্ষমতা 5। এতিয়া এ কিমান দিনৰ পিছত কামৰ পৰা ওলাই গ'ল আমি গম নাপাওঁ, কিন্তু আমি এইটো গম পাওঁ যে সম্পূৰ্ণ কাম 9 দিনত সম্পূৰ্ণ হৈছে। সেয়া আগবাঢ়ি আমি এ যিহেতু কামৰ পৰা ওলাই গ'ল সেইটো আমি বাদ দিলোঁ। 9 দিনত যিহেতু কাম সম্পূৰ্ণ হৈছে, বি এটো সম্পূৰ্ণ কাম কৰিছে, সেই বি এনো 9 দিনত কিমান কাম কৰিলে আগবাঢ়ি আমি সেইটো চাই লওঁ। যে বি এ দিনত কাম কৰে 2 ইউনিট, 9 দিনত কাম কৰে 18 ইউনিট। এতিয়া বি এ 9 দিনত 18 ইউনিট কাম কৰিছে। এতিয়া যিটো বাকী থকা কাম সেইটো এ যিমান দিনতে শেষ কৰিব পাৰে সিমান দিনতে এ ওলাই গ'ল। এতিয়া বাকীনো কিমান কাম ৰ'ল সেইটো এতিয়া আমি চাই লওঁ। বাকী ৰোৱা কাম 12। এতিয়া এ সেই বাকী কাম কৰিবলৈ কিমান সময় লাগিব? 3 / 12, অৰ্থাৎ এ এদিনৰ কাৰ্যক্ষমতা 3 আছিলে, সেয়ে 4 ডেজ। মানে এ 4 দিন পাছতে কামৰ পৰা ওলাই গুচি গ'ল, কাৰণ এ অকণমান কামত খৰতকীয়া আছিল ন। চ' বাকী হোৱা কামখিনি 4 দিনতে কৰি শেষ কৰিব পাৰিলে, কিন্তু বি লেহেমীয়া থকাৰ কাৰণে তাৰ 9 দিন লাগি গ'লগৈ। কুৱেশ্যন নম্বৰ 16 এ বি চি ক্ৰমে এটা কাম 10, 12, 15 দিনত সম্পূৰ্ণ কৰে। এ বি চি একেলগে কাম আৰম্ভ কৰিছিল, কিন্তু 2 দিন পাছত এ কামৰ পৰা ওলাই গ'ল আৰু তাৰ 2 দিন পাছত চি কামৰ পৰা ওলাই গ'ল। তেনেহ'লে সম্পূৰ্ণ কাম কিমান দিনত সম্পূৰ্ণ হ'ব? তেওঁ প্ৰশ্নত কৈছে এ 10 দিনত কৰিব পাৰে, বি 12 দিনত কৰিব পাৰে, চি 15 দিনত কৰিব পাৰে। 10, 12, 15 এলচিএম 60, 10 6 গুণ 60, 15 5 গুণ 60, 10 6 গুণ 60, 12 5 গুণ 60 আৰু 15 4 গুণ 60। এতিয়া 6, 5 and 4 আমি যোগ কৰিলে পাওঁ 15। মানে এই 15 কাৰ্যক্ষমতাটো হৈছে এ বি চিৰ এদিনৰ কাৰ্যক্ষমতা 15। এতিয়া আমাক কৈছে যে এ বি চি একেলগে কাম আৰম্ভ কৰিছিল, 2 দিন পাছত এ ওলাই গ'ল। মানে 2 দিন পাছতহে এ ওলাইছে, মানে 2 দিনলৈকেতো এ বি চি তিনিওজনে একেলগে কাম কৰি আছে। চ' এ বি চিয়ে এদিনত কাম কৰে 15 ইউনিট, 2 দিন কাম কৰে 30 ইউনিট। 2 দিনত 30 ইউনিট কাম কৰিছে এ বি চিয়ে। এতিয়া বাকী থকা কাম 30। এতিয়া আমাৰ প্ৰশ্নত কৈছে যে 2 দিন পাছত এ কামৰ পৰা ওলাই গ'ল। এ যিহেতু 2 দিন পাছত কামৰ পৰা ওলাই গ'ল, বাকী থকা কাম কোনে কোনে কৰিব? বি আৰু চিয়ে কৰিব ন। সেয়েহে আমি লিখিছোঁ যে বি আৰু চিয়ে এদিনত কাম কৰে 9 ইউনিট। আকৌ কৈছে যে 2 দিন পাছত চিও কামৰ পৰা ওলাই গ'ল। 2 দিন পাছত যদি চি কামৰ পৰা ওলাই যায়, 2 দিন একেলগে বি চিয়ে কৰিব। সেয়েহে 2 দিন কাম কৰিব 9 × 2 = 18 ইউনিট। বাকী থকা কাম কিমান থাকিল? 12 ইউনিট। আৰু যিহেতু লাষ্টত চিও ওলাই গ'ল, আল্টিমেটলি কোন থাকিল? প্ৰথমতে এ ওলাল, তাৰপিছতে চি ওলাল, এতিয়া বি এটো থাকি গ'ল। সেই সম্পূৰ্ণ কাম বি এ কৰিব। এতিয়া বি এ এদিনত কাম কৰে 5 ইউনিট। বাকী থকা কাম 12 আছিলে, বাকী ৰৈ যোৱা কাম কৰিবলৈ সময় লাগিব 12 / 5 = 2 সমষ্টি 5/2 ডেজ। এতিয়া সম্পূৰ্ণ কাম কৰিবলৈ কিমান সময় লাগিল? প্ৰথমতে 2 দিন লাগিছিল, 2 দিন, তাৰপিছত আকৌ 2 দিন লাগিছিল, 2 দিন, তাৰপিছতে বি এ ৰৈ যোৱা কাম সকলোবোৰ কৰি পেলালে 2 সমষ্টি 5/2 ডেজত। সেইটো পাতি ল'লোঁ, গোটেইকেইটা যোগ কৰিলে হয় 6 সমষ্টি 5/2 ডেজ। এতিয়া কুৱেশ্যন নম্বৰ 17 যে এ বি চি ইহঁত তিনিওজনে এটা কাম 2, 8, 12 দিনত সম্পূৰ্ণ কৰিব পাৰে। তিনিওজনে লগ হৈ কামটো কৰিলে কিমান দিনত সম্পূৰ্ণ কৰিব পাৰিব? যে এ 2 দিনত কৰে, বি 8 দিনত কৰে, চি 12 দিনত কৰে। 2, 8, 12 লসাগু উলিয়ালে হ'ব আমি 24, 2 12 গুণ 24, 8 3 গুণ 24, 12 2 গুণ 24। এতিয়া 12 3 2 যেতিয়া আমি যোগ কৰিম পাওঁ আমি 17। মানে এ বি চিৰ এদিনৰ কাৰ্যক্ষমতা 17 ইউনিট। এতিয়া আমাৰ সম্পূৰ্ণ কাম কৰিবলৈ সময় লাগিব টাইম = 24 / 17 = 1 days 7 / 17, মানে 1 সমষ্টি 7/17 ডেজ। এতিয়া 18 নম্বৰ প্ৰশ্ন। এ নামৰ লোকজনে এটা কাম 20 দিনত সম্পূৰ্ণ কৰিব পাৰে। বি আৰু চি একেলগে 16 দিনত সম্পূৰ্ণ কৰিব পাৰে। তিনিওজনে যদি সেই কামটো একেলগে কৰিবলৈ হয় তেন্তে কিমান দিন বা সময় প্ৰয়োজন হ'লহেঁতেন? এইটোত কৈছে যে
এ 20 দিনত সম্পূৰ্ণ কৰে, বি আৰু চি একেলগে 16 দিনত সম্পূৰ্ণ কৰে। এতিয়া 20 আৰু 16 লসাগু উলিয়াই পাওঁ আমি 80। এতিয়া 20 4 গুণ 80 আৰু 16 5 গুণ 80। এতিয়া 4 আৰু 5 যোগ কৰিলে আমি পাওঁ 9। অৰ্থাৎ এ বি চি এই তিনিওটাৰে এদিনৰ কাৰ্যক্ষমতা হৈছে 9। এতিয়া আমাক কৈছে যে যদি সেই কামটো একেলগে তিনিওজনে একেলগে কৰা কথা হৈছে, তেতিয়া তিনিওজনে একেলগে এদিনত কৰে 9 ইউনিট, সম্পূৰ্ণ কাম আছে 80 ইউনিট। সেয়ে টাইম কিমান লাগিব? 80 ডিভাইডেড বাই 9 ইকুৱেল টু 8 সমষ্টি 9 ভাগৰ 8 ডেইজ। অৰ্থাৎ সম্পূৰ্ণ 8 দিন লাগি আৰু এদিনক 9টা ভাগ কৰি 8টা ভাগেই প্ৰয়োজন হৈছে মানে। এতিয়া হৈছে 19 নম্বৰ। এ বি চিয়ে এটা কাম ক্ৰমে 10 20 30 দিনত সম্পূৰ্ণ কৰিব পাৰে। সেয়ে আমি উত্তৰ লিখি লৈছোঁ, এ 10 দিন, বি 20 দিন, চি 30 দিনত সম্পূৰ্ণ কৰিব পাৰে। তাৰপিছত কৈছে তেওঁলোকে একেলগে কাম কৰিছিল কিন্তু 20 4 দিন পাছত ওলাই গ'ল। চ' তেওঁলোকে কামটো কৰিবলৈ কিমান দিন লাগিব? অৰ্থাৎ 10 20 30 এই তিনিওটা লসাগু উলিয়াই পালোঁ 60, 10 6 গুণ 60, 20 3 গুণ 60, 30 2 গুণ 60। এতিয়া 6 3 2 এইকেইটা যোগ কৰিলে পাওঁ আমি 11, মানে এ বি চিৰ এদিনৰ কাৰ্যক্ষমতা 11। বি যিহেতু 4 দিন পাছত কামৰ পৰা ওলাই গৈছে, মানে 4 দিনলৈকে এই তিনিওজনেতো কাম কৰিয়ে আছে। সেয়েহে এ বি চিৰ এদিনৰ কাৰ্যক্ষমতা 11 ইউনিট, 4 দিনত কাম কৰিছে 44 ইউনিট, বাকী থকা কাম 16 ইউনিট। এতিয়া বি কামৰ পৰা ওলাই গ'ল। এতিয়া বাকী থকা কাম কোনে কোনে কৰিব? এ আৰু চিয়ে কৰিব। যে এ আৰু চিয়ে বাকী থকা কাম কৰিবলৈ সময়ৰ প্ৰয়োজন হ'ব। এ দিনৰ কাৰ্যক্ষমতা 6 ইউনিট, চি এদিনৰ কাৰ্যক্ষমতা 2 ইউনিট, একেলগে এ আৰু চিৰ কাৰ্যক্ষমতা এদিনৰ 8 ইউনিট। এতিয়া 8 ইউনিট এদিনত কৰে এ আৰু চিয়ে কাম, মুঠ কাম 16। সেয়েহে 16 ডিভাইডেড বাই 8 ইকুৱেল টু 2 ডেইজ। এতিয়া কামটো কৰিবলৈ কিমান সময় লাগিল? প্ৰথমতে একেলগে 4 দিন কৰিছিলে, সেয়েহে 4, লাষ্টৰ কাম 2 দিন লাগিল, 2 4 2 8 ডেইজ। এতিয়া আজিৰ এই ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন 20 নম্বৰ। মই পিছৰ পাৰ্টত 21 22 23 এনেকৈ বহুত প্ৰশ্ন আছে, মিনিমাম 100টামান হৈ যাব। এতিয়া এই ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন হৈছে 20 নম্বৰ। এইটোত কি কৈছে চাওঁ আহক। যে এ আৰু বিয়ে এটা কাম 20 আৰু 15 দিনত সম্পূৰ্ণ কৰে। 5 দিন পাছত বি কামৰ পৰা ওলাই যায়। এতিয়া ৰৈ যোৱা কামখিনি এ কিমান দিনত কৰিব পাৰিব? বিয়ে 20 দিনত, এ 20 দিনত কৰে, বি 15 দিনত কৰে। এতিয়া 20 আৰু 15ৰ লসাগু উলিয়াই পাওঁ আমি 60, 20 3 গুণ 60, 15 4 গুণ 60। এতিয়া 3 আৰু 4 যোগ কৰিলে পাওঁ আমি 7, মানে এ আৰু বিৰ এদিনৰ কাৰ্যক্ষমতা 7। এতিয়া আমাৰ প্ৰশ্নত কৈছে যে 5 দিন পাছত বি কামৰ পৰা ওলাই যায়, মানে 5 দিন আগলৈকে এ বি একেলগে কাম কৰি আছিল। সেয়েহে একদিনত এ বিয়ে কাম কৰে 7 ইউনিট, 5 দিনত এ বিয়ে কাম কৰে 7 × 5 ইকুৱেল টু 35 ইউনিট। এতিয়া বাকী ৰৈ যোৱা কাম 60 - 35 ইকুৱেল টু 25 ইউনিট। এতিয়া বাকী ৰৈ যোৱা কামবোৰ কোনে কৰিব? এতিয়া 5 দিনৰ পাছত বি কামৰ পৰা ওলাই গ'ল। 5 দিনৰ পাছত যিহেতু বি কামৰ পৰা ওলাই গ'ল, বাকী ৰোৱা কামবোৰ এতিয়া এ কৰিব। সেয়েহে বাকী ৰোৱা কামবোৰ এ কৰিবলৈ সময় লাগিব 3 কিয় দিলোঁ? এ দিনত 3 ইউনিট কাম কৰিব পাৰে, সেয়েহে 3। বাকী ৰোৱা কাম 25 ইউনিট আছিলে, সেয়েহে 25, অৰ্থাৎ 25 ডিভাইডেড বাই 3 ইকুৱেল টু 8 সমষ্টি 3 ভাগ 8 সমষ্টি 1 ডিভাইডেড বাই 3 ডেইজ, মানে 8 দিন সম্পূৰ্ণ লাগি আৰু এদিনক 3টা ভাগ কৰি এটা ভাগ প্ৰয়োজন হৈছে। এতিয়া 21 নম্বৰ প্ৰশ্ন। বাকী 22 23 24 এনেকৈ যি 100টা বা 100ৰো অধিক প্ৰশ্ন আছে, সেইসমূহ আমি পিছৰ ভিডিঅ'ত আলোচনা কৰিম।